এটি ৮ বছৰীয়া শিশুৰ মাক ঢুকাইছিল। পিছত তেওঁৰ দেউতাকে আৰু এজনী বিয়া পাতিলে। এদিন ল'ৰাজনৰ দেউতাকে পুত্ৰক প্ৰশ্ন কৰিলে, বাবা কোৱাচোন, তোমাৰ নতুন মা আৰু আগৰ মাৰ মাজত পাৰ্থক্য কি? ল'ৰাজনে ক'লে, দেউতা, মোৰ নতুন মা সত্যবাদী আৰু আগৰ মা মিথ্যাবাদী আছিল। দেউতাকে আচৰিত হৈ ক'লে, কিয় বাবা? তোমাক যি মায়ে জন্ম দিছে তেওঁক তুমি মিথ্যাবাদী বুলি ক'লা, আৰু নতুনজনী মাত্ৰ এবছৰতে সত্যবাদী হৈ গ'ল। ল'ৰাজনে ইয়াৰ কাৰণ ব্যাখ্যা কৰিলে। তেওঁ ক'লে, মোৰ আগৰ মায়ে মোক কৈছিল, দুষ্টামি কৰিলে, খেলি ঘূৰি ফুৰিলে, খোৱা লোৱা সকলো বন্ধ কৰি দিম। তাৰপিছত যেতিয়া শোৱাৰ সময় হয়, মোক মায়ে গলিৰ সিমূৰৰ পৰা বিচাৰি আনি নিজ হাতে শুৱাই দিছিল আৰু গৰম লাগিলে বিচনীৰে বিচি দিছিল। কিন্তু মোৰ নতুন মায়ে মোক কয়, দুষ্টামি কৰিলে আৰু ঘূৰি ফুৰিলে খোৱা লোৱা সকলো বন্ধ কৰি দিম, আৰু সঁচাকৈ বন্ধ কৰি দিয়ে। আৰু ল'ৰাজনৰ দুচকু পানীৰে ভৰি গ'ল। মা হেৰুৱাৰ বেদনা মাথো সেইসকলে বুজিব পাৰে যিসকলে আচলতে মা হেৰাইছে। প্ৰত্যেক মাৰ গাত এটা গন্ধ থাকে, সেইটো মাথো সন্তানেহে পায়, আৰু সেইটো যে কিমান শান্তিৰ মাথো শিশুসকলেহে বুজিব পাৰে। জীৱন বৰ অদ্ভুত। শৈশৱকাৰীলৈ যৌৱনৰ লোভ দেখায় আৰু যৌৱনকাৰীলৈ অৰ্থৰ লোভ দেখায়। যিসকলে মাথো টকা টকা কৰি থাকে, টকা হয়তো যথেষ্ট পাই যাব, কিন্তু এনজয় কৰাৰ কাৰণে জীৱনটোৱে নাথাকিব। সৃষ্টিকৰ্তাই যাক মাহাৰা কৰিব বিচাৰে সেইটো কোনেও বাধা দিব নোৱাৰে। কিন্তু তাৰোপৰিও তিনি ধৰণে মানুহে মাহাৰা হয়। নাম্বাৰ 1, বেয়া চৰিত্ৰৰ নাৰীৰ দ্বাৰা। নাম্বাৰ 2, আত্মহত্যা। নাম্বাৰ 3, ডিভোৰ্চ। ডিভোৰ্চ দি স্বামী স্ত্ৰী কিছুদিন পিছত সেইটো দুখ পাহৰি যায়, কিন্তু সন্তানৰ সেইটো দুখ আজীৱন থাকি যায়। খন্তেকীয়া সুখৰ বাবে আপুনি পাহৰি যায় আপোনাৰ শিশুটোৰ ভৱিষ্যত। এবাৰ ভাবি চাওকচোন, বেচেৰা শিশুটোৱে যিয়ে নিজৰ জীৱনৰ প্ৰথম চিৰিকেইটা পাৰ নহওঁতে কোনোবা এজনক হেৰাব লগা হয়। এখন বাছত এটা ছিটত বহি আছিল এজন যুৱক। কাষৰ ছিটটোত আছিল এজন অৰ্থনীতিবিদ। যুৱকজনৰ চেহেৰাত আছিল দুশ্চিন্তাৰ ছাপ। কিছু সময়ৰ পিছত দুয়োজনৰ পৰিচয় হয়। কথা বাৰ্তা পাতি এক পৰ্যায়ত যুৱকজনে অৰ্থনীতিবিদজনক ক'লে, মই 5 বছৰ আগতে বিয়া পাতিছোঁ। মোৰ স্ত্ৰী মোক বহুত ভাল পায় আৰু আমাৰ এটা 4 বছৰৰ সন্তানো আছে। কৰ্মক্ষেত্ৰে মই যথেষ্ট সাফল্য লাভ কৰিছোঁ, কিন্তু 6 মাহ আগতে মোৰ এজনী সুন্দৰী ছোৱালীৰ লগত পৰিচয় হয় আৰু আমি দুয়োজনৰে প্ৰেমত পৰোঁ। অৰ্থনীতিবিদজনে ক'লে, এতিয়া তুমি কি ভাবিছা, কি কৰিবা? যুৱকজনে ক'লে, মই মোৰ স্ত্ৰীক ডিভোৰ্চ দিব বিচাৰোঁ, কিন্তু এতিয়াও ফাইনেল ডিচিশ্যন লোৱা নাই। ভীষণ চিন্তাত পৰিছোঁ। কি কৰিলে ভাল হ'ব আপুনিয়ে কওকচোন। অৰ্থনীতিবিদজনে ক'লে, এই দুটাৰ ভিতৰত সিদ্ধান্ত লোৱাটো খুবেই কঠিন, কিন্তু অৰ্থনীতিৰ হিচাপ লগাই বিশ্লেষণ কৰিলে তোমাৰ এই সমস্যাৰ সমাধান কৰা যাব। ধৰি লোৱা তুমি তোমাৰ বছৰ এটা বহুত কঠিন কাম সমাধান কৰি দিলা। এতিয়া বছে তোমাক উপহাৰ দিব খোজে। তেওঁ তোমাক 2টা অপশ্যন দিলে আৰু তোমাক যিকোনো এটা চিলেক্ট কৰিব ক'লে। নাম্বাৰ 1, তোমাক নগদ 5 লাখ টকা দিয়া হ'ব। নাম্বাৰ 2, 2 বছৰ পিছত 8 লাখ টকা দিয়া হ'ব। তেতিয়া তুমি কোনটো চিলেক্ট কৰিবা? যুৱকজনে ক'লে, অৱশ্যে নগদ 5 লাখ টকা চিলেক্ট কৰিম। অৰ্থনীতিবিদে আকৌ সুধিলে, কিন্তু কিয়? যুৱকজনে ক'লে, কোনে জানে 2 বছৰ পিছত কি হ'ব, কি ঘটিব। যদি মন সলনি হৈ যায় নিদিবও পাৰে। 2 বছৰ পিছত টকাটো যে পাম তাৰ কোনো নিশ্চয়তা নাই, কিন্তু 5 লাখ টকাটো মই এতিয়াই পাই আছোঁ নগদ। অৰ্থনীতিবিদজনে হাঁহি মাৰি ক'লে, তুমি কাৰেক্ট এনচাৰ দিছা। ঠিক একেদৰে ভৱিষ্যতে সেই সুন্দৰী ছোৱালীজনীয়ে তোমাক আজিৰ দৰেই যে ভাল পাব তাৰো কোনো নিশ্চয়তা নাই, কিন্তু তুমিতো জানা তোমাৰ ৱাইফে তোমাক কিমান ভাল পায়। যুৱকজনে তাৰ ভুল বুজিব পাৰি অৰ্থনীতিবিদজনক সাৱটি ধৰিলে আৰু কান্দিলে। প্ৰকৃত পুৰুষে ৰাজকন্যা নিবিচাৰে, যাক ভাল পায় তেওঁকে ৰাণী কৰি ৰাখে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।